নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ নিশ্চয় ভাল মই ভালে আছো বহুত ঠাণ্ডা পৰিছে আপোনালোকে পাৰিলে একুৰে জুই পোৱা খৰাই গধূলি দেহাটো অলপ ভাল লাগিব আপোনালোকৰ যদি আপোনালোকে মোৰ চেনেলটো প্ৰথম চাইছে তেতিয়া হলে নিশ্চয় সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব আজি আমি আলোচনা কৰিম খাদ্য ৰন্ধাৰ অনুশীলন ভালকৈ খাদ্য কেনেকৈ ৰান্ধিব লাগে সুস্বাস্থ্যৰ কাৰণে খাদ্য কেনেকৈ ৰান্ধিব লাগে বা কেনেকৈ ৰান্ধিলে খাদ্যৰ গুণাগুণ ভালে থাকে তেতিয়াহলে আমি আৰম্ভ কৰো ৰন্ধা বঢ়া কৰাৰ আগত আপোনালোকে ভালদৰে সাবুনেৰে হাত ধুই ল'ব আৰু খাদ্য ৰান্ধোতে যিবিলাক বস্তু ব্যৱহাৰ কৰিব সেইবিলাক আপুনি ভালদৰে সাবুনেৰে মাজি ল'ব মাজি ধুই লৈহে ৰান্ধিব আৰু খাদ্য খাবলৈ যিবিলাক ব্যৱহাৰ কৰিব খোৱাৰ আগত সেই বস্তুখিনি আপোনালোকে ভালদৰে মাজি ধুই ব্যৱহাৰ কৰিব তো সদায় মধ্যমীয়া জুইত ৰান্ধিব লাগে শাক-পাচলি বা ফল-মূল কটাৰ আগত ধুই ল'ব লাগে ভিটামিন আমাৰ দুই ধৰণৰ থাকে ওয়াটাৰ সলুয়েবল আৰু ফেট সলুয়েবল ওয়াটাৰ সলুয়েবলবোৰ সদায় পানীত ভিটামিনটো মিক্স হৈ যায় পানীত গুচি যায় গতিকে আপুনি খাদ্য যদি ৰান্ধে তেতিয়াহলে সদায় ঢাকনি ব্যৱহাৰ কৰিব নহলে শাক-পাচলি যদি ঢাকনি ব্যৱহাৰ নকৰে তেতিয়াহলে তাত থকা ভিটামিনখিনি গোটেই ভাপত গুচি যাব সকলো খাদ্যৰ গুণাগুণ ৰক্ষা কৰিবলৈ আপোনালোকে ঢাকনি ব্যৱহাৰ কৰক খাদ্য ৰান্ধি থাকোতে ঢাকনি ব্যৱহাৰ কৰিব লাগে ৰন্ধা বঢ়া কৰা ঠাইখিনি শুকান আৰু সাফা হ'ব লাগে গজালি ওলোৱা বুট মগু আদি বেছিকৈ খাব লাগে তাত পোষক তত্ত্ব বেছিকৈ থাকে মানে ভিটামিন বেছিকৈ থাকে ব্যৱহাৰ কৰাৰ আগত বাচন বৰ্তন সকলো ধুই সাফা কৰি ল'ব লাগে খাদ্য মাখিৰ পৰা বচাই ৰাখিবলৈ পাকঘৰত হোৱা আৱৰ্জনাবোৰ সোনকালে নোহোৱা কৰিব লাগে খাদ্য বনাওতে সদায় লোৰ কেৰাহী বা লোৰ বাচন বৰ্তন ইউজ কৰিব লাগে লোৰ বাচন বৰ্তন ইউজ কৰিলে তাত ভিটামিনটো সঠিক পৰিমাণে থাকে খাদ্যৰ গুণাগুণটো সঠিক পৰিমাণে থাকে এতিয়া গম পালে নহয় খাদ্য কেনেকৈ ৰান্ধিব লাগে আৰু খাব লাগে যদি আপোনালোকে খাদ্য খোৱাৰ আগত হাত নোধোৱে বাচন বৰ্তন ভালদৰে নোধোৱে মাখি হয় শুকান নহয় ভিজা হয় তাত বেক্টেৰিয়া বা ইনফেকচনে বাস কৰে আৰু আপোনাৰ বহুত ধৰণৰ ৰোগ হ'ব পাৰে সেয়েহে আপোনালোকে খোৱাৰ আগত সদায় হাত ধুব আৰু বাচন বৰ্তন সদায় ভালদৰে ধুই ল'ব আৰু খোৱাৰ খাদ্য বস্তুৰ ভিটামিন থাকিবৰ বাবে ঢাকনি ব্যৱহাৰ কৰিব আৰু ফল-মূল শাক-পাচলি উঠাৰ পিছত নহয় কাটি উঠাৰ আগত ধুব আজিলৈ সামৰিছোঁ